रंग थे। তো গাইছ আপোনালোকে জানি এতিয়া বহুত ধৰা 8 নং চলি আছে তাৰ কাৰণে আপোনালোকে ভালে থাকক আৰু সুখলে থাকক কাৰণ বেলেগ তাৰমানে উদ্দেশ্যত আহি ধৰা উলিয়াই অপহৰণকাৰী বুলি কয় যে সেইটো কাৰণে তাৰমানে বহুত অপহৰণ হৈছে। ডাঙৰ সৰুৰ লগত কথা নাই। তো আমাৰ দৰে চলি বা আমাতছে ডাঙৰ আৰু আমাতছে সৰু চলিকো নিছে অপহৰণ কৰি কেনে। তো তাৰ উদ্দেশ্যত মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্য হ'ল তাৰমানে বহুত জেগাত তাৰমানে অপহৰণ হৈছে, ধৰা ওলাইছে। তো মানুহবিলাকে বহুত কিছুমান ধৰা নোহোৱা মানুহকো তাৰমানে ধৰা বুলি ভাবে। তো আপোনালোকে বেলেগ মানুহ মাতিলে চকলেট দিলে তো সৰু ছোৱালীবিলাকক কৈছোঁ নাযাব, কাৰণ সেনেকৈতো ভুলে দিয়ে চকলেট দি কেনে সেনেকৈতো মাতে। তো আপোনালোকে প্লিজ নিজৰ সুৰক্ষাটো নিজে ৰাখক। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, অপহৰণ বুলি কথা নাই। তো ঘৰত যদি কোনোবা আহে অকলে থকা বুলি নক'ব, কাৰণ অকলে থকা বুলি ক'লে তাৰমানে সিহঁতৰ আৰু সাহসটো বেছি বাঢ়ি যায় আৰু সিহঁতে তাৰমানে অপহৰণ কৰিবলৈ উৎসাহটো বেছি পায়। তো সেইকাৰণে আপোনালোকে অকলে থকা বুলি নক'ব, আৰু যদি কাষত কোনোবা থাকে তো তেওঁক খলতে মাতি দিব, কাৰণ তেতিয়াই তোমাৰ কাষত থাকিলে তোমাৰ আৰু ভয়টো নোহোৱা হৈ যাব। সেইকাৰণে কৈছোঁ তোমালোকক। আৰু তোমালোকে প্লিজ অকলে নাথাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লাইকটো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।